ৰাস্তা মানে আছে দেই এইবিলাক কি ৰাস্তা এই মাটি এইটো ডেফিনেটলি এইটো পাঁচদিনাখন টিং এটা লৈ মছলা অকণমান লৈ জেগা জেগা মাৰি পেলাই সেইটোৱে টিং এটা মছলা অকণমান লৈ জেগাই জেগাই চাই দি মাটিৰ ওপৰত কৰিলে কেনেকৈ হ'ব মাটিৰ ওপৰত কৰাৰ কাৰণে যিখিনি আপোনাৰ ভাল কাম আছিলে ভাল কামখিনি বেয়া হ'ল য'ত জেগাত তেখেতসকলে দেখুৱাইছে তেনেকুৱা জেগাতে যদি আপুনি ৰিপেয়াৰটো কৰাই সেইটো নহ'ব সেইটোৱে কৈ আছোঁ আমি অৰিজিনেল যিটো আছে অৰিজিনেল যিখিনি বাকীখিনি গাইডাৰ দি মানে 2.9 আছে যে 2.9 দি এক্সট্ৰাখিনি গাইডাৰ দি পেলাই লাইন টানি কটাই পেলাই এৰুৱাই মানে চকুৰ আগতে আপোনাৰ চকুৰ আগতে এৰাই দিলেতো গতিকে তাৰমানে কামটো যে জালিয়াতি হৈছে কোনো সন্দেহ নাই জালিয়াতি নহয় তথাপিও মাটিৰ ওপৰত কৰিলে মাটিৰ ওপৰত আপুনি কৰিলে আপুনি ল'ব বুলি এনেকৈ ৰ'ব আপোনাৰ কাম হৈছে নাই নাই এইটো আপুনি প্ৰিফাৰ আপুনি ৰিপৰ্ট থাকিলে কথা নক'ব কামটো হৈছে জানো নাই মাটিৰ ওপৰত নহয় কামটো হোৱা নাই নহয় কামটো ভাল হোৱা নাই গতিকে এই বস্তুটো এতিয়া আপুনি এই জেগাত চালে নহ'ব আপুনি এনেকুৱা ধৰণে এটা গতিকে সেই মানে এই ৰাস্তাটো কেৱল যে এইখিনি জেগাত এতিয়া এওঁলোকে উলিয়াই দিছে গতিকে দেখা পালোঁ সেই বস্তুটো অন্য জেগাতো হ'ব পাৰে নহয় এইটো এওঁ চাই নিদিয়ে এওঁ কণ্ট্ৰেক্টৰটো তেওঁৰ দায়িত্ব নহয় দায়িত্বটো আপোনাৰ আপুনি কাক দিব দায়িত্বটো চাব এইটো কোনোবাই চাই পেলাই এইটো মোক ৰিপৰ্টটো দিব লাগে এইটো মই এতিয়া দেখিছোঁ যে এইটো একদম ফিট কেছ কৰা নাপায় ৱেষ্টেজ অফ পাব্লিক মানে ৰাস্তা হয় নহয় বেলেগ কথা কিন্তু প্ৰথম কথা হ'ল এইটো যে একদম কাম যে বেয়া হৈছে কোনো সন্দেহে নাই তাত অনুগ্ৰহ কৰি কৈছোঁ এনেকুৱাতো আমি ৰাইজ চাই দিম আগলৈ এইখিনি হেল্প কৰিব হ'ব হ'ব আৰু গুণাব আমি ক'লোঁ ইয়াৰ ওপৰত আকৌ এটা কামটো তেনেকৈ কৰা নাই সেইদিনা পেপাৰখন এনেকৈ বেগ কৰোঁতে লাগি গুচি গ'ল নামি এইটো ছাৰ এইবিলাক কৰা এইটো মৰা নাই ছাৰ আগৰ পৰাই মাৰিছে সেইটো মৰাই নাছিলে ছাৰ এইটো মানে সেই ৰাস্তাত টানি আনি পেলাই এইখিনি পেপাৰখনে এইবোৰত কাম হোৱা নাই নাই হোৱা ছাৰ নাই হোৱা ছাৰ এইবোৰ মানে সেই এইবোৰ আপোনাৰ ছাৰ এই পেপাৰখনত লাগি থকাবিলাক এইটো চাই চাইড এই হেৰিবিলাকত যিবিলাক পেপাৰখনত লাগি থকাবোৰ ছাইডলৈ নি পেলাই মানুহে মানে এইবোৰত কাম কৰাই নাই নাই কৰা এইখিনি ছাৰ আগৰ পৰাই কৰা হৈছে আচ্ছা এইখিনি কাম কৰা নাই একো পৰা কাম কৰা তেলটোহে মাৰি থোৱা তেলটোহে মাৰিছিলে ছাৰ এই চব আকৌ নাচাই ইয়ালৈকে কৰিছিলে আগত এপাক চাই ল'লে ভাল নাই নাই চাম ইয়াত কাম হৈছিল নাই নাই ছাৰ এইখিনিৰ পৰা একো মৰা নাই এইফালৰ পৰা এইটো মৰা আছে ছাৰ এইখিনি পেপাৰখন ছাৰ বেগ কৰি পেলাই আনোতান ছাৰ এৰাই গুচি গ'ল যোৱাৰ কাৰণে তাৰপিছতে এইখিনি লাহেকৈ ৰাখি দিলে সেইদিনা ছাৰ গৰমে হৈ আছিলে ক'ৰ পৰা কাম আৰম্ভ কৰিছে আগৰ অৰিজিনেল চাৰ্ফেচটোৰ লগত সেইটো বাইণ্ডিং হ'বলৈ হ'লে কিবা এটা কৰিব লাগে তেল মাৰি দিছে কামটো হোৱা নাই খাই গ'ল এখেতৰ যিটো ৰিপৰ্ট এখেতৰ ৰিপৰ্ট কৰে যিটো টেক কোড আছে টেক কোডটো ভালকৈ মৰা নাই একো ড্ৰাম ভালকৈ কিমান ওপৰলৈ উঠিব লাগে সেইটো আমি জনা নাই কিমান 2 চেণ্টিমিটাৰ স্পেচিফিকেশ্যন মতে কিমান 2 চেণ্টিমিটাৰ সেইটো হ'ব জানো 2 চেণ্টিমিটাৰ হ'ব বাৰু কিন্তু বস্তুটো এটা পুৰণা চাৰ্ফেচৰ লগত চাৰ্ফেচটো ভালকৈ ক্লিন নকৰে এই আগলৈ দেখাব লাগিছিল এনেই আমি আগতে এতিয়া আপোনালোকৰ নতুন টেকন'লজি কি নাজানো আগতে বহিবলৈ হ'লে এডেচিভটো বহিবলৈ হ'লে ৰাফ চাৰ্ফেচ এটা ক্ৰিয়েট কৰিব লাগে ছাৰ মৰা দিনা ৰাতিলৈ ছাৰ দবা পিঠা বৰষুণো পালে ছাৰ নকৰিব
নহয় মৰা দিনা ৰাতিলৈ পাইছে ছাৰ ৰাতি পাইছে কাম শেষ হোৱাৰ পাছত কাম শেষ হোৱাৰ পাছত ৰাতি কৰিছে আপোনালোকে দেওবাৰে কৰিছিলোঁ কাম দেওবাৰ নহয় ছাৰ এতিয়া আগত শনিবাৰ আছিলে নে শনিবাৰ শনিবাৰে কৰিছোঁ নহয় ৰাতিপুৱালৈ বৰষুণ দিছে ছাৰ পাঁচ ৰাতিলৈ অকণমানি কিনকিনকৈ বৰষুণ দিছে পাঁচ ৰাতিলে টাইমলাইন কি আছে কি দিছে টাইমলাইন টাইমলাইন মানে এইটো লাষ্ট আছে 4টা পেকেজৰ ভিতৰত 3টা কমপ্লিট কেতিয়াৰ ভিতৰত কৰি উলিয়াব এইটো এইটো এই মাহৰ ভিতৰত কমপ্লিট কৰিব আৰু ছাৰ এই ছাইডত মাটি পেলোৱাটো আছিল নেকি আকৌ মেইনটেনেঞ্চ অফ